নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি বছৰটোৰ শেষৰটো দেওবাৰে আমি পিকনিক খাবলৈ যাম শিলডুবিলৈ। টিপমিয়াৰ পৰা প্ৰায় 12 কিলোমিটাৰমান দূৰ, গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। আমি আহি শিলডুবি পিকনিক স্পট পালোহি। আজি ইয়ালৈ প্ৰায় 15-20টামান পাৰ্টি আহিছে। এতিয়া আমি কোনডোখৰ জেগাত খাব পাৰিম তাকে চাই লওঁগৈ। আমি বহিবৰ কাৰণে জেগা এডোখৰ চাই আহিলোগৈ। এইটো পাৰ্টি আমাৰ টিপমিয়া ফালৰে পৰা আহিছে, খানা বনাই আছে। তেওঁলোকক লগ পাই আমাৰো মনটো ভাল লাগিলে। আজি বহুত ৰ'দো দিছে। আমি খানা খাবলৈ ৰেডি হৈছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এইটো পাহাৰৰ ওপৰতে থকা এটা পুখুৰী। ইয়াৰ পানীবোৰ পৰিষ্কাৰ যেনেই দেখা গৈছে। আমি এতিয়া বাচন বৰ্তনবোৰ গাড়ীত ভৰাই থৈ আহিবলৈ গৈ আছোঁ।
খাই বৈ আজৰি হৈ আমি এতিয়া পাহাৰৰ ওপৰলৈ উঠি গৈছোঁ। ওপৰৰ পৰা চাম সমতলখন কেনেকুৱা দেখিবলৈ আৰু সেয়া ফটো মাৰি আপোনালোককো দেখুৱাম। আমি আহি পাহাৰৰ ওপৰ পালোহি। চাওক কেনেদৰে সূৰ্যৰ পোহৰ ডাৱৰৰ ফাকেদি আহি পৃথিৱীৰ বুকুত পৰিছেহি। পাহাৰৰ ওপৰৰ পৰা নামি আহিলোঁ। শিলডুবি পিকনিক স্পটৰ পৰা আমাৰ যাবলৈ সময় হ'লগৈ। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনালোঁ।